নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয়। আপুনি যদি কোনো এটা বস্তু আপুনি কিনে, সেই বস্তুটো কিনাৰ পিছত আপুনি যেতিয়া বেচিব, আপোনাৰ যোনটো লাভালাভ হ'ব, সেই লাভালাভৰ আপুনি শতাংশ মানে পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি সেই কথাটো জানিবলৈ চেষ্টা কৰিম। যদি আপুনি ধৰি লওক যোনটো বেছিক ফৰ্মুলা, আপোনালোকে সেই বেছিক ফৰ্মুলাটো হয়তো জানেই যে পাৰ্চেণ্টেজ উলিওৱাৰ যোনটো ফৰ্মুলা থাকে, সেই ফৰ্মুলাটো আপোনালোক সকলোৱে হয়তো জানেই। কিন্তু আপোনালোকে খুব কম সময়ৰ ভিতৰতে মানে কেলকুলেটৰৰ জৰিয়তে কেনেকৈ খুব কম সময়ৰ ভিতৰতে আপুনি সেই পাৰ্চেণ্টেজটো উলিয়াব পাৰিব, আজি কেলকুলেটৰৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনিকে জানিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যোনটো বেছিক ফৰ্মুলা হয় আপোনালোকে সেইটো হয়তো জানেই, যোনটো লাভ বা লোকচান যোনটো থাকিব সেইটো ডিভাইডেড কৰিব লাগে কিনা দামে আৰু মাল্টিপল কৰিব লাগে 100ৰে, তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টেজটো ওলাই আহে। কিন্তু আপুনি যদি খুব কম সময়ৰ ভিতৰতে আপুনি যদি উলিয়াবলৈ বিচাৰে অথবা জানিবলৈ যদি চেষ্টা কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপুনি সম্পূৰ্ণ কনচেপ্টটো আপুনি বুজি পাই যাব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি বেছিক যোনটো ফৰ্মুলা হয় সেই ফৰ্মুলাটোৰে জানিবলৈ চেষ্টা কৰোঁ। তো ইয়াত বেছিক ফৰ্মুলাটো হৈছে লাভৰ মানে যি টকা আমি লাভ পাইছোঁ অথবা যি টকা আমি লোকচান হৈছে, আমি সেইটো ইনপুট কৰিব লাগিব, সেইটো ডিভাইড কৰিব লাগিব কিনা দামেৰে। তো আহক ইয়াত লাভ কিমান হৈছে 60 টকা আৰু ডিভাইডেড বাই কিনা দাম 150, কিন্তু ইয়াক আমি পূৰণ কৰিব লাগিব 100ৰে, তেতিয়াহ'লে আমি পাৰ্চেণ্টেজটো পাই যাম আমাৰ কিমান পাৰ্চেণ্ট লাভ হ'ল বুলি। তো এতিয়া ইনটু 100, ইয়াত ইকুৱেলছ টু প্ৰেছ কৰিম। ইকুৱেলছ টু প্ৰেছ কৰাৰ লগে লগে আমি কিমান পালোঁ 40, মানে 40%। আমি বস্তুটোৰ কিনা দাম আছিলে 150 আৰু বেচিলোঁ 210 টকা, লাভ হ'ল 60 টকা। ইয়াৰ 60 টকাৰ ওপৰত আমাৰ পাৰ্চেণ্টেজটো আমি জানিবলৈ যদি চেষ্টা কৰোঁ, আমি ইয়াত আমাৰ লাভ হৈছে 40%, মানে 40% আমাৰ ইয়াত লাভ হৈছে। আৰু এইটো হৈছে বেছিক ফৰ্মুলা, এই ফৰ্মুলাটো আপোনালোকক সকলোৱে জানেই। তো এতিয়া আমি কেলকুলেটৰৰ সহায়ত আমি কেনেকৈ মানে খুব কম সময়ৰ ভিতৰতে আমি উলিয়াব পাৰিম, সেইটো আমি কেলকুলেটৰৰ সহায়ত জানিবলৈ চেষ্টা কৰিম। তো আহক আমি কেলকুলেটৰ লৈ লৈছোঁ। এই কেলকুলেটৰৰ সহায়েৰে খুব কম সময়ৰ ভিতৰতে মানে এটা বটন প্ৰেছ কৰিলে আপোনাৰ পাৰ্চেণ্টেজটো ওলাই পৰিব। তো ইয়াত আমি প্ৰথমতে ইনপুট কি কৰিব লাগিব, আমাৰ যোনটো লাভ হৈছিলে, আমাৰ লাভ কিমান হৈছিলে 60 টকা। তো ইয়াক আমি ইনপুট কৰোঁ 60 আৰু ইয়াক ডিভাইড কৰিব লাগিব আপোনাৰ কিনা দামেৰে। আমাৰ কিনা দামটো কিমান আছিলে, মানে 150 টকা, মানে ইয়াত ডিভাইড কৰিব লাগিব। তো আহক ডিভাইড কৰোঁ, ডিভাইডেড বাই 150। তো অলৰেডি ইয়াৰ যোনটো ইকুৱেলছটো আহি গৈছে 0.4। তো ইয়াক এতিয়া জাষ্ট এটা বটন প্ৰেছ কৰিলে আপোনাৰ পাৰ্চেণ্টেজ যোনটো সেই পাৰ্চেণ্টেজটো ওলাই আহিব। ইয়াত একো কৰিব নালাগে, আপোনালোকে জাষ্ট পাৰ্চেণ্টেজৰ যোনটো বটন হয় সেই বটনটো দবাই দিলে আপোনাৰ পাৰ্চেণ্টেজ কিমান হ'ল, কিমান লাভ হ'ল, কিমান পাৰ্চেণ্ট আপোনাৰ লাভ হ'ল অথবা কিমান পাৰ্চেণ্ট আপোনাৰ লোকচান হ'ল, সেই পাৰ্চেণ্টেজটো আপুনি জানিব পাৰিব। তো আহক ইয়াত আমি ইনপুট কৰোঁ পাৰ্চেণ্টেজ বটনটো 40। তো ইয়াৰ যোনটো বেছিক কনচেপ্ট, আপুনি সেই বেছিক কনচেপ্টটো আপুনি বুজিবলৈ চেষ্টা কৰক। আমাৰ যোনটো লাভ হ'ব, লাভৰ মানে ৰেটটো আপুনি ইনপুট কৰিব, তাক ডিভাইড কৰিব কিনা দামেৰে, আৰু সেই কিনা দামক ডিভাইডেড কৰাৰ পাছত জাষ্ট পাৰ্চেণ্টেজ বটনটো আপুনি যদি ইনপুট কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টটো ওলাই আহিব, মানে আপোনাৰ কিমান পাৰ্চেণ্ট লাভ হ'ল অথবা আপোনাৰ কিমান পাৰ্চেণ্ট লোকচান হ'ল। তো আশা কৰিছোঁ আপোনালোকে বেছিক মানে যোনটো কনচেপ্ট হয় সেই কনচেপ্টটো বুজি পাইছে। আৰু এনেকুৱা ধৰণৰ মানে ভিডিঅ' কিছুমান পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে লগ পাম ইয়াৰ পাছৰ ভিডিঅ'ত। ধন্যবাদ।